এফালে কঠীয়া তলিৰ পৰা ওলাইছোঁ। কঠীয়া ঘৰত নি গোটাব লাগিব, কাৰণ গাড়ীত উঠাই ডাইৰেক্ট মানে আমাৰ ঘৰৰ পৰা শিৱসাগৰলৈ বুলি লৈ যোৱা হ'ব। কেইবা ঠাইতো যদি কঠীয়া থাকে তেতিয়া গাড়ীত উঠাবলৈ কেইবাটাও জেগালৈ যাবলৈ বহুত দিগদাৰ হয়। সেয়ে আমি একে ঠাইতে গোটাই দিম, গোটাই আছোঁ আৰু তুলি থোৱা আছে। বহুতখিনি কঠীয়া গোটাব লগা আছেই। আজি কঠীয়া তোলাৰ পৰা আৰম্ভ কৰিলোঁ। এইফালে আমাৰ ডাঙৰ আপাদেও কঠীয়া তুলি দিছে শিৱসাগৰ ৰাইজৰ কাৰণে, আৰু ইফালে সৰু আপাদেৱে কঠীয়া কঢ়িয়াই আছে। এইফালে তুলি আছে আৰু কঢ়িয়াই আছে, দুইটাই কাম কৰি আছে। সেইফালেখিনি কঢ়িয়াই থৈছে সেইডোখৰত, আৰু অলপ আগলৈও থোৱা আছে সিফালে। এইফালে সকলোৱে লাগি থকা হৈছে এনেকৈ কামত। এয়া আমাৰ সৰু আপা, মানে দেউতাৰ সৰুজনী বাইক, আৰু আমি এনেকৈ ব্যস্ত। ইয়াতে গোটাই থোৱা হৈছে, আৰু তাৰপৰা এতিয়া যিখিনি কঢ়িয়াব লগা আছে কঢ়িয়াওঁ, আৰু অলপ সময় আমি তুলিম। ইয়াত আছে ৩ আশী বান্ধি থোৱাখিনি কঢ়িয়াব লাগিব। এইফালে আমাৰ মায়ে বান্ধি আছে, তুলি আছে, চবেই কৰি আছে। আৰু এইফালে আমাৰ বাইদেউ থিয় হৈ ৰৈ আছে, আঙুলি কাটা গৈছে। এতিয়া ইয়াত তমাল দি বান্ধিছোঁ, গামোচাখন কাটিছোঁ। তমাল দি বান্ধিছোঁ, গামোচাখন কাটি তমাল দি আঙুলি বান্ধিছোঁ। আঙুলি প্লাষ্টাৰ কৰিছে তাই আঙুলি প্লাষ্টাৰ কৰি দিছে। ৰাইজ শিৱসাগৰ ৰাইজৰ কাৰণে কঠীয়া তুলি তুলি তাই আঙুলি প্লাষ্টাৰ কৰি পাইছে, ইমান ধনী হৈ গৈছে। আঙুলি প্লাষ্টাৰ কৰি দিছে। এইফালে মাটি অলপ আহিছে এইটো চাইডে। এইফালে মানে কঠীয়াখিনি এইফালে পাত পৰি অকণমান হেলেং বেলেং কৰিছে আৰু। ৰাস্তা বেয়া। এতিয়া আমি কঠীয়া আনি আছোঁ, মাক জীয়েক তিনিজনী। এইফালে কঠীয়াৰ কথা পাতিয়ে আছে। এইফালে মাক জীয়েক দুজনীয়ে ঠেলি ক'ত লগাই দিলে। এইফালে এজনী ফোনৰ পাৰিব তাই গৈ সেই ফেঞ্চিঙত গৈ খুন্দা মাৰি দিবগৈ। কৈ দিছোঁ। ক্ষীণমিন হ'ব পাৰে, শক্তি কিন্তু আছে ৰাইজ। আপোনালোকে ক্ষীণমিন ভাবি শক্তি নাই বুলি নাভাবিব, নাহাঁহিব। এতিয়া শকত মানুহ হ'লে এখন ঠেলা ঠেলি আনতে ফোফাই জোফাই কি বোলে ঠিকনাই নাই। কঠীয়া তুলি ঠেলি আনিব নোৱাৰিব। ৰাস্তাত বোকা মস্ত গাত। আমাৰ ৰাস্তা গৌৰৱ আছে আমাৰ ৰাস্তা বুলি, হয় নাই? গৌৰৱ কৰিব পাৰোঁ মানে, এনেকুৱা ৰাস্তা। এইডোখৰত বহুত ধুনীয়া হৈ আছে ৰাস্তাটো। তক ফচাই দিবি, শুনি গাড়ী ফচি যোৱা নিচিনা। চাওঁ বাৰু ঠেলা হ'লা ভালনে গাড়ী ড্ৰাইভাৰ ভাল। শক্তি হোৱা নাই তোৰ ঘৰত। শিৱসাগৰ ৰাইজৰ কাৰণে নিবলৈ তুমি কি কৰিলা? ভাল কাম কৰিলা আকৌ এইটো। গাড়ী ফচি গ'ল। গাড়ী ফচিলে কষ্ট। একো নাই, কষ্টত হ'লে যাবলৈ নিদিবা। এয়া সেইফালে কাপোৰ চাপোৰ সলালে। কি ভাত খাবলৈ নাহে নেকি? আহিব। অঁ অঁ। আৰু এইফালে এইখিনি গোটেই কঠীয়া থৈ দিয়া হৈছে তললৈকে। এইয়া দেখিছেনে? সেইফাললৈকে আছে। এয়া 2 দিনৰ ভিতৰতে শিৱসাগৰলৈ নিব লাগিব। আৰু এইখিনিত মানে থোৱা হৈছে ছাঁহৰ কাৰণে, কাৰণ এডোখৰ ৰ'দ নপৰে। বেলগছজোপাৰ তলতে ধুনীয়াকৈ থৈ দিয়া হৈছে। কাইলৈ ৰ'দটো কেনেকুৱা দিব আমিতো গম নাপাম, সেইকাৰণে এতিয়াই এনেকৈ থৈ দিয়া হৈছে। আকৌ বেলেগকৈ এবাৰ বেলেগ জেগাত এনে থৈ থাকিবলৈ সময় নাই, কাৰণ কাইলৈ দিনটো আকৌ কঠীয়া তুলিবই লাগিব। আৰু এইফালে এইকেইটা অকণমান খোল খাইছে কাৰণে এক্সট্ৰা কৰা হৈছে, টাইটকৈ আকৌ বান্ধিব লাগিব। আৰু এইখিনি গাড়ীৰ পৰা নমাই থকা হৈছে। সেইখিনি নমাওঁতেও সময় অলপ লাগিব ন। এইখিনি খোল খাই গ'লে মানে তাত গাড়ীখন ফচি গ'ল, ফচি যোৱাৰ কাৰণে
আকৌ এবাৰ নমাব লগা হ'ল, উঠাব লগা হ'ল, সেইকাৰণে এনেকুৱা হৈ গৈছে। হেৰিয়ে এজন দাদাই ৰাজখোৱা গাই দি নাহি কি ৰাজখোৱা গাই দি উলিয়াই দিলে হেৰি এদিন উলিয়াই কি চিনি নাপালে নেকি? এইখিনি কি কঠীয়া ইমান ওখ ওখ কঠীয়া অলপ আছে আকৌ ন? গাঁওখন অকণমান চিনাকি লাগে ৰাখি ভাল লাগে। ৰাজখোৱা দি আহিলে। কি কি কঠীয়া এইখিনি মনত ৰাখিছ? নেজানো চব গণ্ডগোল। একেবাৰে ঢিলা ঢিলা বান্ধি থৈছে আকৌ। দুবাৰ ঢিলা হৈছে। হেৰি ৰছীকেইটা ভাল নহয়। আকৌ তাতকৈ বান্ধিব লাগিব, নহ'লে চব খোল খাই যাব। এবাৰ আকৌ হেৰি উঠোৱাৰ পিছত তাৰ পিছত খোল খালে খাব। তাত নমাওঁতে এনেও দুই আশী আকৌ খোল খাব। খোল খাব, ৰাইজে বান্ধি বান্ধি ল'ব। খোল খাব। অকণমান কিবা এটা মিলাও হ'ব। ৰাইজৰ কাম। এইখিনি কঠীয়া কেনা একদম ভিতৰত ভৰাই থৈছে। গাড়ী মতা মানুহে চলাই, মাইকী মানুহে স্কেনাৰ লৈ ফুৰিছে। বাহ। অঁ দেখোন বেলদা আছে। গ'ল দেই। কিমান দিলা? 450